सोलोंथाइ मन्थ्रिनि खौरां मेलनि उनावनो सालबारियाव फोरोंगिरिफोरनि रागा। पर्टेल सोलोंथाइ बिथिङाव थोजासे खहा खालामगोन होननानै दाबि खालामदों फोरोंगिरि सन्मिलना। सालबारि जिल्ला गुदि फोरोंगिरि सन्मिलननि नेहाथारि रमेन कुमार दासनि गेवलां बिबुंथि। गुदि फरायसालियाव गाहाय फोरोंगिरिनि मासिखौ आबुं खालामनायनि दाबिजों फोरोंगिरि सन्मिलननि सोमावसारनाय 31 अक्ट'बरसिम सोलिबाय थागोन। दाबिखौ जाफुंहोआब्ला गासै फोरोंगिरिफोरा गोख्रों राहा लानायनि हुमखि होदों रातुल कुमार दासआ। मख'नो गोनांदि दिनै बाक्सानि सालबारियाव सालबारि फरायसालि डिपुटि इन्सपेक्टरनि बानजायनायाव दिनै आजिरा मोननाय 4 फोरोंगिरिनि बिदाय आरो पेन्सननि खाबु होनायनि थांखिजों खुंफुंनाय मेलाव बाहागो लानानै बिबुंथि लाखिदों फोरोंगिरि सन्मिलननि नेहाथारिया। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। बন্ধुসকল আমাৰ বিভিন্ন চেনেলৰ পৰা আহি আমাৰ আজি ডেপুটি ইন্সপেক্টৰ স্কুল অফিচত আহি উপস্থিত হৈছেহি। আজি আমি ইয়াত এখন পেনশন পেপাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি ইয়াত এটা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ সালবাৰী মহকুমাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ উপপৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা ছেপ্টেম্বৰ মাহত 4গৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিছিলে আৰু চৰকাৰৰ নীতি নিয়ম অনুসৰি অৱসৰৰ দিনাখনেই তেওঁলোকক আমি পেনশন পেপাৰ দিব লাগে আৰু তেওঁলোকে আমাক 6 মাহ আগতে চৰকাৰৰ নীতি নিয়ম অনুসৰি পেনশন পেপাৰবিলাক জমা দিব লাগে আৰু সেই উদ্দেশ্য আগত ৰাখি আজি তেওঁলোকক আমি অৱসৰ গ্ৰহণ কৰাৰ দিনাই আমি তেওঁলোকক পেনশনাৰী বেনিফিট আদি ৰিলিজ কৰি দিছোঁ আৰু তেওঁলোকক আমি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি আজি আমাৰ ইয়াত উপস্থিত হৈছে সালবাৰী মহকুমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ আমাৰ অনুস্মিতা দত্ত বাইদেউ, ইয়াত আছে সালবাৰী মহকুমাৰ শিক্ষক সন্মিলনৰ সভাপতি সম্পাদক যথাক্ৰমে জামাল উদ্দিন আহমেদ ডাঙৰীয়া, ৰমেন দাস ডাঙৰীয়া, সালবাৰী মহকুমাৰ শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি গিৰীশ চন্দ্ৰ কলিতাদেৱ, লগতে BTAD শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্যবৰ্গৰ লগতে সালবাৰী মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষকসকল আহি এই অনুষ্ঠানত আহি উপস্থিত হৈছে। গতিকে তেওঁলোকৰ প্ৰতি আমি আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এনেকুৱা কাৰ্যসূচী আমি আগতেও কৰি আহিছোঁ আৰু আজি আমি ডেপুটি ইন্সপেক্টৰ অফ স্কুললৈ যথেষ্ট আমি সুখ অনুভৱ কৰিছোঁ। তেওঁলোকক অৱসৰৰ দিনাই তেওঁলোকক আমি পেনশ্যনাৰী বেনিফিটটো দিবলৈ সক্ষম হৈছোঁ, পেনশ্যন পেপাৰ দিবলৈ সক্ষম হৈছোঁ চৰকাৰৰ নীতি নিয়ম অনুসৰি। গতিকে মই সদৌতিলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ বিভিন্ন চেনেলৰ পৰা আহি সাংবাদিক বন্ধুসকল উপস্থিত হৈছেহি আৰু তেওঁলোককো আমাৰ বিদ্যালয়সমূহৰ উপপৰিদৰ্শক সালবাৰী দিয়াই ছাৰৰ নেতৃত্বত আজি অৱসৰপ্ৰাপ্ত শিক্ষক 4জনক যি পেঞ্চনৰ গোটেইখিনি বেনিফিট দিয়াৰ ব্যৱস্থা কৰিলে তাৰ বাবে মই আমাৰ বিদ্যালয়সমূহৰ উপপৰিদৰ্শক মিলন দাস ছাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে আশা ৰাখিছোঁ যাতে এই কাৰ্যসূচীটো আজি আৰম্ভণি হয় আৰু ই যাতে শেষ নহয়। প্ৰতি মাহত যিসকল শিক্ষয়িত্ৰী অৱসৰ ল'ব তেওঁলোককো যাতে এনেধৰণে অৱসৰ দিনাখনেই এই সুবিধাখিনি দিয়ে তাৰ বাবে মই তেখেতক অনুৰোধ জনাইছোঁ। আৰু আমি সালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰা এই কাৰ্যসূচীটো লোৱাৰ বাবে দিয়াই ছাৰক বহুত ধন্যবাদ জনাইছোঁ। শিক্ষা হেতু আচলতে এপছটো আমি সমৰ্থন জনাওঁ। আমি শিক্ষক সন্মিলনী আমি কোনোদিন বিৰোধ কৰা নাই। আমাৰ সমস্যা হৈছিল কি যে যিহেতু শিক্ষা হেতু এপছটো বিদ্যালয়ৰ প্ৰধানজনে ব্যৱহাৰ কৰিব লাগে, বিদ্যালয়ৰ প্ৰধান মানে প্ৰধান শিক্ষকজনে, কিন্তু প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদটোৱে নাই। য'ত প্ৰধান শিক্ষক নাই তাত বিদ্যালয়ত শিক্ষা হেতু এপছটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসুবিধা আছে। গতিকে আমি চৰকাৰৰ ওচৰত এই বিষয়ে আমি 2 মে'ৰ পৰা এলানি কাৰ্যসূচী লোৱা হৈছিল আন্দোলনৰ আৰু সেই কাৰ্যসূচী আগন্তুক 31 অক্টোবৰলৈকে আমাৰ বাহাল আছে আৰু আমি চৰকাৰক দাবী জনাইছোঁ যাতে তেওঁলোকে 31 অক্টোবৰৰ ভিতৰত আমাৰ প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰে আৰু আমাক এই চৰকাৰৰ এই শিক্ষা হেতু এপছৰ যিটো তেওঁলোকৰ উদ্দেশ্য মহান উদ্দেশ্য সেই উদ্দেশ্যত আমাকো সমভাগী হোৱাত সুবিধাখন দিয়ে। গতিকে আৰু যদি আমি এইখিনি কথাও কোৱা হৈছে যে 31 অক্টোবৰৰ ভিতৰত যদি চৰকাৰে প্ৰধান শিক্ষক পদখিনি সৃষ্টি নকৰে তেতিয়াহ'লে আমি আমাৰ
ৰাজ্যৰ সকলোখিনি শিক্ষককে আমি তেওঁলোকৰ হিচাপ নিকাচ কৰি কমপ্লিট কৰি থ'বলৈ দিয়া হৈছে আৰু 31 অক্টোবৰ তাৰিখে যদি এই প্ৰধান শিক্ষকৰ পদটো সৃষ্টি নকৰে তেতিয়াহ'লে আমি সকলোৱে সমূহীয়াভাৱে সেই তাৰিখৰ দিনাখনে আমি প্ৰধান শিক্ষকৰ পৰা অব্যাহতি ল'ম। এপছ সেইটোত যেহেতু আমি সকলোৱে এতিয়া এপছটো ব্যৱহাৰ কৰিছোঁ কিন্তু ইয়াত সমস্যা বহুত আছে। এতিয়া এই এপছটোত যেতিয়া ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চখিনি দিব লগা হয় প্ৰায় 1-2 ঘণ্টা মানে টেবলেটৰ লগতে আমি যুঁজি থাকিবলগীয়া হয় কাৰণ এপছটোৱে মানে কোনো কাৰণত এটেণ্ডেঞ্চটো মানে ক্লিয়াৰ নহয় মানে এজন ষ্টুডেণ্টৰ নামতে 4-5 মিনিটকৈ লাগে। গতিকে এনে যদি সমস্যা হয় তেতিয়া শৈক্ষিক দিশত কিন্তু যথেষ্ট ক্ষতি হ'ব। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ এই এপছটোৰ ক্ষেত্ৰত তেওঁলোকে অলপমান গুৰুত্ব দিয়ক আৰু পাৰিলে CRC বা একাউণ্টেণ্ট তেনেধৰণৰ বিষয়াৰ জৰিয়তে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। नोंथाङा गावनि फेभरेट शो नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानाय फैबाय नामा? गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स। मात्र 399 रां पार मानावनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग, गेमिं, आपल'ड, डाउनल'ड आरो ब्राउजिं खालामनो हागोन। आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन। जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827।